ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি এঠাইলৈ গৈ আছোঁ আৰু সেই ঠাইখনত কিয় গৈছোঁ জানেনে? আমি হাইঠা বিচাৰি গৈছোঁ। আপোনালোকে জানে অসমৰ এবিধ অতি গুৰুত্বপূৰ্ণ চৰাই হ'ল হাইঠা। ইয়াৰ ৰঙীন পাখি থাকে আৰু ভাল লাগে। আৰু আজি আমি হাইঠাৰ সন্ধানত আহিছোঁ। অলপ পিছতে আপোনালোকক মই হাইঠা চৰাই দেখুৱাম। এইফালে হাইঠা চৰাইবিলাক আহি থাকে আৰু ইয়াতে গছৰ ওপৰত পৰি থাকে। গতিকে আমি আজি আহিছোঁ হাইঠা কোনফালে পাওঁ আমি বিচাৰি যাম। আপোনালোকে মোৰ সৈতে আহিব, আমি হাইঠা বিচাৰি যাম আজি। এতিয়া দেখিছে এজোপা আহঁত গছ আৰু আহঁত গছৰ ওপৰত হাইঠা আছে। দেখিছে ৰঙীন পাখি আৰু ইহঁত সাধাৰণতে বসন্তকালত উৰি ফুৰে গছে গছে, গছৰ গুটি খাই জীয়াই থাকে। আৰু এটা অসমীয়াত প্ৰবাদ আছে, হাইঠা কেতিয়াও মাটিত নপৰে। মাটিত পৰিলে হাইঠাৰ মৃত্যু হয় আৰু উৰিব নোৱাৰা হয় বুলি আমি জানো। গতিকে যদি মাটিত নপৰে ইহঁতে পানী ক'ত পায় খাবলৈ? আপোনালোকে জানেনে? হাইঠাই বহুত দিন পানী নোখোৱাকৈ থাকিব পাৰে আৰু যেতিয়া পানী নোখোৱাকৈ থাকে বৰষুণলৈ অপেক্ষা কৰি থাকে। বৰষুণ যেতিয়া পৰিব গছৰ পাতত যিবোৰ পানী লাগি থাকে সেইবোৰ ধৰি খায়। গতিকে হাইঠাই বহু দিনলৈ পানী নোখোৱাকৈ থাকিব পৰা এবিধ চৰাই। অসমৰ প্ৰত্যেক ঠাইতে হাইঠা থাকে যদিও বহুতে হাইঠাৰ ভিডিঅ' তেনেকৈ কৰিব পৰা নাই। আজি আপোনালোকক মই হাইঠা চৰাই দেখুৱাইছোঁ, আপোনালোকে ওচৰৰ পৰা চাওক। বৰ ভাল লাগে পক্ষীটো দেখি। হাইঠাই সুহুৰি বজায়, গীত গায় আৰু সেইকাৰণে মই আপোনালোকক এই জুৰি আহঁতজোপাত হাইঠা পৰি থকা অৱস্থাত আপোনালোকক তালৈ লৈ আহিছোঁ আৰু হাইঠাকেইটা দেখুৱাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে এবাৰ ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিবলৈ নেপাহৰিব। এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ দিলোঁ।